ইয়া পাছনি ৰসুৰা তোৰ দেখোন মূৰ চলে ভিজি আছে একা মই গা ধুইছো এই মাত্ৰ এক বাল্টিং পানী দি হা এই ঠাণ্ডাত তই এক বাল্টিং পানী দি গা ধুইছে মই সদায় ধুবা এই তই এই ঠাণ্ডাত কেনেকৈ গা ধোৱা কওচোন ঠাণ্ডা দিনত গা ধোৱা মই মিউজিক জানো শিকপিনি কিন্তু তহঁতে এই ভাই মিউজিকটো শিকিছো নে আমাক দি পিছে 100 টকা ল ভাই লো আমাক শিকি দি গৰম পানী দি গা ধুবি এইখিনি কথা শিকবৰ কাৰণে 100 টকা अल्लाह के नाम के दे दे बाबा अल्लाह के नाम के दे दे बाबा अल्लाह के नाम के दे दे बाबा এই ৰবাচোন এই ভিখাৰীটো কেনেকৈ কপি আছে দেখিছা ৰবা বাবু তুমি গাৰ কাপোৰখন খুলি ভিখাৰীক দি দিলা তোমাৰ ঠাণ্ডা নালাগিব নাই নাই মোৰ ঠাণ্ডা নালাগে এই দেখিছানে মোৰ দুটা আৰু গৰম কাপোৰ আছেই গাত কিন্তু এই বেচাৰা ভিখাৰীজন মানে এটা গেঞ্জি আৰু লুঙিখন পিন্ধি ইমান কপি আছে বেয়া লাগিছে বুজিছা আৰু মই এনেকৈ মানে মানুহক দান কৰি ভাল পাওঁতো বাবু আজিৰ পৰা তোমাৰ ভাল পোৱাৰ প্ৰতি মোৰ আৰু শ্ৰদ্ধা জন্মিল আহা এতিয়া No, 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 no. হেই কিয় ৰেডি হলে মান এ দেৰি হল মানে মই এই ঠাণ্ডাত গা ধুইছো তই এই ঠাণ্ডাত গা ধুই আহিছা মই পুৰা এক বাল্টিং পানীত গা ধুইছো হা এক বাল্টিং পানী খৰচ কৰিছা হেই তই জানা নে নাজানা পানী যে জীৱৰ পাত জানো হা তই যে মানে এক বাল্টিং প্ৰাণ মাৰি থৈ আহিছা ইটো দেখোন কমেডি অসমৰ কেম্বা খাইছে ইউটিউবৰ কেম্বা খাইছে ভিডিঅ' গিলাক চাই তামাম মজা লাগে এই মই কিন্তু অটোগ্ৰাফ ল'ম দেই মই কেম্বা খালো এটা সেলফি ল'ম হেই কেম্বা কাই বা জিন্দেগ জিন্দেগ কেম্বা কাক আজি দেখা পালো কেম্বা দা আই এম ইউৰ বিগ ফেন হেই এই ঠাণ্ডা দিনত মোক এচিও নালাগে ফেনো নালাগে ঠাণ্ডা ঠাণ্ডাতে একে মেচটো ভিজি গেছি ইমান ঠাণ্ডা পড়ছি নহয় কি কৈছে তহঁতে ইমান ঠাণ্ডা পড়ছি নহয় এই জুই ফুৰা ধৰিবলৈ হাবিয়াত থাকো তাৰপিছত মেচটো নজ্বলা হৈছি জুই ধৰিব লাগি মেচ লাগে নেকি তেনেহ'লে কি লাগে ঘৰৰ পৰা চাকি জ্বলাই আম এই ঠাণ্ডাত গাড়ীখনো একেবাৰে ঠাণ্ডা হৈ গৈছে হাত চাত একে কুচি নিছি ভাগৰাই ধৰিলা বৈ No, 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 no. ভাল হোৱা নাই কিবা এটা আহিলে ভাল আছিল ভাই ৰচোন এই কেমেৰাটো ধৰ দাদা ফেচবুকত যে ৰিলছবোৰ ভাইৰেল হৈ থাকে সেইজন আপুনিয়ে নেকি ধৰা কেমেৰাটো ধৰা ইয়াকে মক্কেল বনাব লাগিব আহচোন মই আপুনি আহচোন No, 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 no. কি হ'লনো আপুনি ৰিলছ বনাই ন অফক'ৰ্চ বনাওঁ আপুনি বাইকত কিক মাৰি ৰিলছ এটা বনাওকচোন মই কেমেৰাটো ধৰোঁ লওক
no, 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 no. আপোনালোকে এই ঠাণ্ডাটো নিজৰ দেহাটো গৰম ৰাখিব বিচাৰে নেকি? অ বাবা বিচাৰো। আপোনালোকে বিচাৰে নেকি যে আপোনালোকৰ দেহাত ঠাণ্ডা নালাগক? অ বাবা বিচাৰো। আপোনালোকে বিচাৰে নেকি ইমান ঠাণ্ডাত আপোনাৰ দেহাটো একেবাৰে গৰম পানীৰ নিচিনা গৰম হৈ থাকক? হয় বাবা বিচাৰো। তেনেহ'লে এটাই উপায় আছে বৎস, আপোনালোকে মূৰত বান্দৰ টুপি পিন্ধি ভৰিত মোজা পিন্ধি বিচনাত কথা কম্বল লৈ শুই থাকক। হৰে ওম হৰে ওম হৰে ওম হৰে ওম। কি হ'ল ৱাৰী মচিজি? হেই শুনচোন, সেই মই আৰু উঠি নাযাওঁ, খুব ঠাণ্ডা লাগছি। হেই তই কষ্ট কৰি লাইটটো অফ কৰি দিছোন। হা কামত থকা মানুহ লাইটৰ চুইচটো বন্ধ কৰিবহে মাতি আনছি। ৰ'ব পিছে No, 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 no. ঘুমি থাকো গীতা। ঠাণ্ডা কি ঠাণ্ডা পড়ছি বাপ বাপ, ঠাণ্ডা কি ঠাণ্ডা পড়ছি। দাদা ঠাণ্ডা পৰ্বত মোৰ আঙুলিটো সৰু সৰু হৈ গৈছে। এটা আঙুলিত মাথা মাৰি আছে, তলত দেখি চাওঁ কিন্তু নহয় হৈ গৈছি এই ঠাণ্ডা। ভাই গৰমৰ দিনত ভাল বস্তু খাই খাই 2 ইঞ্চি ডাঙৰ কৰিছিলো, ঠাণ্ডা দিন পৰাৰ লগে 3 ইঞ্চি সৰু হৈ গৈছে।